বহুত দিন পিছত দেখা পাইছো, ভালে আছা? ক'ত গেল তেখেত অহা নাই? অ Wow! আইছি ৰ মোক লেগি একটা শাড়ী আনছিল যি দশমী পূজাৰ দিনা পিন্ধাক লাগি পচন্দ দিলা কাৰণে এইটো ফিৰাবা দিছো। ছিংগাপুৰত Wow! পঠাই দিছো। কিয়া তোৰ নেকলেছটোক লাগি তই থাইলেণ্ডত পঠাব পাৰা আনবাক লাগি মোৰতো ছিংগাপুৰ যাবা নৰে। কি কথা কয় গা চৰকাৰী চাকৰি কৰা হ'ল বুলি কি হ'ল? পইচা নাথকা বুলি ভাবছা? Wow! Wow! মোক কিমান মৰম কৰে তই জানা? মই যি কওঁ তাকে খুৱাই তাৰ নিজ হাতেদি ৰান্ধি খুৱাই জানা? কি হ'ল তাতে? চৰকাৰী চাকৰি চবেই নাপায় না নহয়। চুৰটোৰ মানুহগিলা হেৰি বিজনেছ কৰি খাব লাগব, ভাল মানুহে চৰকাৰী চাকৰি পায়। লাগব না, যোগ্যতা নাই না, কৰ পৰা পাব? বিজনেছ কৰিয়ে খাব লাগব। আৰু তুমি সোণাৰৰ দোকানতহে থাকে, এতিয়া ইমান হীৰাৰ হেৰি ডায়মণ্ডৰ বিজনেছ কৰা হ'ল, চুৰি কৰি হৈছে এনে হ'ব? কি কথা কয়? জানো দেই। Wow! মোৰ হাজবেণ্ডৰ লগত হেৰি কৰিব আহে তাই। মোৰ হাজবেণ্ড চৰকাৰী চাকৰি কৰে, বিজনেছ আজি আছে কালি নাই। মোৰ হাজবেণ্ডৰ যেতিয়ালৈকে হাজবেণ্ড মৰি যাব পাৰে, মোৰ একো নহয়, মই পইচা পায়ে থাকিম। তাই কি বিজনেছ কৰে, আজি বেছিকে খাইছে বেছিকে পিন্ধিছে, কালি নহ'ব পাৰে। মোৰ কি? মোৰ একো চিন্তা নাই, হাজবেণ্ড মৰি গেলি কথা নাই, মই পায়ে থাকিম পইচা। জানাই কি হ'ল মোৰ চৰিত্ৰ দি মই ধুই পানী খাম নেকি? মোৰ পইচাহে লাগে, মৰি গেলি মৰি যাব, পইচা পেঞ্চন পাই থাকিম মই। হওক দে, মোৰ হাজবেণ্ডৰ কম দৰমহা ভাল, তোৰ পিছত চাম নহয় কেনে। হ'ব দে, যা।